কলাক্ষেত্ৰ আৰু তাতে আমাৰ আজি ডান্সৰ কম্পিটিশ্যন হ'ব আৰু মোৰ কি হয় ষ্টুডেণ্টবিলাক যাব চ' আপোনালোকে চাই থাকিব দেখা পাব চ' আপোনালোকে ভিডিঅ'টো কি কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব লগতে আৰু আপোনালোকে ফ'ল' কৰিব যাতে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে চ' গাড়ীত গৈ আছোঁ আপোনালোকে দেখি আছে ইয়া হৈছে বামুণীগাঁও এইটো হৈছে আমাৰ গুৱাহাটী যোৱা পথ আমি বৰ্তমান গৈ আছোঁ গুৱাহাটী পাঞ্জাবাৰী এই আমাৰ টিকলে আছে হাই হাই গ হাই হাই গ হাই হাই এভৰিবডি বৰ্তমান গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ইয়া আপোনালোকে দেখি আছে যিখিনিৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাৰু আপোনালোকে চাই থাকিব চ' বৰ্তমান আমি পাঞ্জাবাৰী পাইছোঁহি আপোনালোকে চাই থাকিব চ' ইয়াত দেখিছে আপোনালোকে আমি চিল প্ৰগ্ৰামৰ ভিতৰত সোমাইছোঁ আৰু ইয়াতে আমাৰ ডান্সৰ প্ৰতিযোগিতাটো হ'ব আৰু এইবিলাক দেখিছে আপোনালোকে কৈ আছে গাৰ্জেনবিলাক মই পিছে পিছে গৈ আছোঁ আপোনালোকক যিখিনি পাৰোঁ যিখিনি সম্ভৱ মই সেইখিনিয়ে দেখাম চ' ফ্ৰেণ্ডছ মোৰ মোবাইলটোৰ কেমেৰাটো ইমানখিনি ভাল নহয় চ' আপোনালোকক তথাপিও যিখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰি আছোঁ বাৰু আপোনালোকে চাই চ' ইয়াত দেখি আছে বা ধুনীয়া চিনাৰী চ' আপোনালোকক দেখাম আপোনালোকে চাই থাকিব আৰু আপোনালোকে কি কৰিব ফ'ল' কৰিব যাতে আপোনালোকে নতুন নতুন ভিডিঅ'বোৰ পাই থাকে আমি আহি পালো এতিয়া আমি এতিয়া প্ৰগ্ৰাম কৰিবহে লাগে ন ভালকে প্ৰগ্ৰাম কৰিবা অল দা বেষ্ট আচ্ছা এয়া সিদ্ধান্ত চেত্ৰী কি কৰিবা কোৱা কি কৰিব ইচ্ছা ডান্স কৰিব ইচ্ছা পুৰস্কাৰ নি হেৰিব লাগিব হ'ব পুৰস্কাৰ লৈ যাই হেৰিব লাগিব পুৰা চবলৈকে ডান্সাৰ চব মই এতিয়া লগত আহিছোঁ মই ডান্সাৰ নহয় একচুৱেলি চ' বৰ্তমান দেখি আছে আপোনালোকে এইটো হৈছে হল আৰু হলৰ ভিতৰতে ডান্স কম্পিটিশ্যন হ'ব ইয়াতে বহুত জেগাৰ পৰা ল'ৰা ছোৱালী আহিব নলবাৰীৰ পৰা ৰঙিয়াৰ পৰা এনেকুৱাকৈ আহিব চ' আপোনালোকে দেখিছে এইবিলাক বেনাৰবিলাক আৰু বেনাৰত লেখা আছে কামৰূপা মানে আপোনাৰ কামৰূপাই তেওঁ কি কৰিছে ডান্স কম্পিটিশ্যন পাতিছে মই ভিতৰলৈ গৈ আছোঁ আপোনালোকে চাই থাকক এয়া দেখি আছে আপোনালোকে এইটো হৈছে আমাৰ বকুৰ মনোজ মন ছাৰ আৰু প্ৰিগ্ৰাফাৰ কৰে আৰু এই যিজন ছাৰ আছে যিজন ছাৰ হৈছে মোহন ইয়াৰ ঘৰ হৈছে নলবাৰীত হয় মানুহটো বহুত মানে এনজয় কৰে বহুত ভাল লাগে মানুহজনক এইবিলাক হৈছে চব ডান্সাৰ তো আপোনালোকে দেখি দাদা অকণমান কৈ দিয়ক সুন্দৰ পৰিৱেশ এই যে নিতুন হাজৰিকাই আজি আয়োজন কৰিছে কামৰূপা ডান্স কম্পিটিশ্যন একদম সুন্দৰ আপোনালোকে আহক সঁচাকৈ আমি নাচিম গাম মনোজ আছে আৰু অভিভাৱকসকলো আছে হ'ব আজি অনুষ্ঠানটো সঁচাকৈ খুব ধুনীয়া হ'ব ইয়াৰ লগত ছাৰ আছে আমি প্ৰত্যেকবাৰে আহোঁ কামৰূপা যিটো নেশ্যনেল কম্পিটিশ্যন হয় ইয়াতে মিউজিকৰ হয় য়োগাৰ হয় আৰ্টৰ হয় ডান্সৰ হয় আৰু আমি বকৰ পৰা ডান্সৰ 16গৰাকী ষ্টুডেণ্ট ইয়াত আনিছোঁ আৰু চাওঁ কেনেকুৱা কি ৰিজাল্ট হয় অল অসমৰ পৰা ইয়াত পাৰ্টিচিপেট কৰিব আমাৰ বকৰ পৰা 16জন কোনে কি ৰেংকত মানে যাব পাৰে চাওঁ আপোনালোকেও ট্ৰাই কৰক ইয়াৰ হৈছে এইবিলাক পূৰা ডান্স কম্পিটিশ্যনৰ কাৰণে সাজু ইয়াত বৰ্তমান ডান্স আৰম্ভ হোৱা নাই আৰু অকণমান আপোনালোকক দেখাই আছোঁ ইয়াৰ ভিতৰতে কি কি আছে আপোনালোকে চাই থাকক মই কৈ আছোঁ মানে বহুত ধুনীয়া ধুনীয়া বস্তু আছে ইয়াতে পুৰণা পুৰণা বস্তু গছৰ কিছুমান বস্তু ইয়াত আপোনালোকে দেখিছে ইয়াৰ গছৰে কি বনাইছে মূৰ্তিও বনাইছে এতিয়াও হৈছে আমি কি বুলি কওঁ ইয়াক পেৰা বুলি কওঁ চাই আছেহে জানি আৰু ইয়াত আপোনালোকে দেখিছে কি ধুনীয়াকৈ সজাই থৈ দিছে আৰু এইবিলাক হৈছে কিছুমান আৰ্ট কৰা গৈছে আৰু এই আৰ্টবিলাক হ'লে নেকি এইবিলাক কি কি আৰ্ট কৰিছে ইমানখিনি ইয়াৰ বিষয়ে নাজানো চ' আপোনালোকে তথাপিও দেখি গম পাইছে চাগে এইটো আমি যি দেখা পাওঁ কি 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 ফিল্মত দেখা পাওঁ এইটো এই চাইনা ফিল্মবিলাকত যে দেখা পাওঁ নহয় সেইটো
এইটো মদ খাই শুনা ইমানটো নাজানোৱে চ' এইবিলাক হৈছে কাৰ্বি জনগোষ্ঠীৰ কিছুমান মূৰ্তি আছে ইয়াতে আৰু আপোনালোকে দেখি আছে এইবোৰ চোৱা আৰু এইবোৰ বনাইছিলে 2015 চনতে বনাইছে এইবিলাক গছৰ মূৰ্তি মানে গছৰে মূৰ্তি কাটি কাটি পেনে বনাইছে চ' আপোনালোকক চনটো দেখাম বাৰু ইয়াত দেখিছে 2015 এইবিলাকে বিচাৰি আছিলোঁ চ' ফ্ৰেণ্ডছ আপোনালোকে যিটো মূৰ্তি দেখিছে চ' ইমান সহজ নহয় যে গছৰে এটা কাটি কাটি পেনে মূৰ্তি বনাব মানে দেখিলে আপোনালোকে ক'ব যে মানুহৰ দৰে বনাইছে চ' এইবিলাক আপোনালোকে দেখি আছে চ' নামাৰিবি দে ভাই আমি নতুন আছোঁ মানুহ থাকি যোৱাৰ পিছত আৰু চাফা কৰা নাই তো কি খাই আছে শুকা খাই আছে ইয়াত দেখিছে এইবিলাক হৈছে মূৰ্তিবিলাক হৈছে নাগাৰ মূৰ্তি আৰু ইয়াতে কিছুমান নাগাৰ বস্তুবিলাক আৰ্ট কৰি থৈ দিছে চ' ইয়াৰ হৈছে কি নাগাৰ এইটো কি বুলি ক'ব এইটো চাপ'জ এই ৰজা ৰখীয়া যে এইটো বনাইছিলে 2015 চনত আৰু এইবিলাক চাইছে আপোনালোকে দেখি আছে এইবিলাক হৈছে কিছুমান অলংকাৰ যিবিলাক কি কৰিছিলে ব্যৱহাৰ কৰিছিলে অলংকাৰ এইবোৰ ইয়াতে সজাই থৈ দিছে কি ধুনীয়াকৈ এই আপোনালোকে দেখিছে ভূটানৰ হেৰিটো আখৰবিলাকো তেনেকৈ লিখিছে বোধ এইবোৰ হৈছে আমাৰ অসমীয়া কি হৈছে বিহু যিবিলাক কৰিছিলে তাৰে এইবিলাক বনাই থৈ দিছে এইটো হৈছে ঢুলীয়া ইয়া সাজু হৈ আছে পুৰা একদম ডান্স কম্পিটিশ্যনৰ কাৰণে চবকে অল দা বেষ্ট ভালকৈ ডান্স কৰিবা চ' গাৰ্জেনবিলাক বহি আছে ইয়াত দেখি আছে আৰু বহুত আহিবৰ কাৰণে বাকী আছে বৰ্তমান এইবিলাক হৈছে আমাৰ বুকু কামৰূপৰ পৰা অহা আৰু সেইবোৰ হৈছে নলবাৰী ডিষ্ট্ৰিক্ট মানে বাক্সা ডিষ্ট্ৰিক্টৰ পৰা আহিছে নাচনী বাইদেউ ইপিনে আহা বা ধুনীয়া লাগিছে ভালকৈ ডান্স
সিদ্ধাত পুরস্কার নিবে লাব ঠিকলে নাজনু ক'ত যাইগলা পালে বহৰিবিলাক শেষ সব চবৰে ঘৰত যাবা হ'ল বাই বাই গুড নাইট বাই বাই গুড নাইট আপোনালোকে আছা দেখোন পিছফালে মই দেখাই নাই টিভি নানছা নাই টিভিত গাহৰি মাংস বাই বাই আমাক গাহৰি মাংস লাগব ইয়া আমি আছো বৰ্তমান পাঞ্জাবাৰী ইয়া কোলাক কি বুলি কয় কিনি কি বুলি কয় এইখিনি আপোনাৰ পাহৰি গলো নহয় পাহৰিলে নহ'ব হিল প্ৰগ্ৰাম ইয়াতে আছে ভিতৰত মঞ্চ আৰু আমি প্ৰগ্ৰাম কৰিলোঁ চ' এতিয়া প্ৰগ্ৰাম শেষ হ'ল এতিয়া বৰ্তমান ঘৰত যাব লাগে লাঞ্চ কৰিব দিছে চ' খাব দিয়ে না নিদিলেতো নিজে খাব লাগিব এইবিলাক আছে গাৰ্জেনবিলাক क्या हुआ सुस्तिका कुछ हुआ है क्या सुस्तिका भागरे गई एकदम खाली बेसिके खाइছে ঘৰত বেছিকে খাব নালাগে তোৰ কাৰণে কমকে খাইব লাগে ল বোকালো বাই বাই টু হিল প্ৰগ্ৰাম আপোনালোকৰ ট্ৰেইনটো ইফালেহে আমাৰ ট্ৰেইনটো ইফালেহে আছে বৰ্তমান আছোঁ হিল প্ৰগ্ৰামৰ ভিতৰত চ' আমাৰ প্ৰগ্ৰাম শেষ হ'ল চ' আপোনালোকে ভিডিঅ'বোৰ নিশ্চয় দেখিছে এতিয়া বৰ্তমান ঘৰত যাম চ' সকলোৱে চাই পিনে ভাল পাব আৰু আশা কৰিছোঁ আপোনালোকে অহা দিনত কি পাব নতুন ভিডিঅ'বোৰ পাই থাকিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' থেংক ইউ সকলোকে